দৰ্শকসকল, এইটো ঘূৰ কলিযুগৰ সময়। এই সময়ত আমি সকলোৱে হৰিনাম শ্ৰৱণ কীৰ্তন কৰা উচিত। এই কলিযুগৰ সময়ত আপোনাৰ কিবা বিপদ বিঘিনি আহিলেও হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলে আপোনাক ভগৱানে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব। আপোনালোকৰ মাজলৈ আজি এটা কাহিনী লৈ আহিছোঁ। দৰ্শকসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীলৈ। এতিয়া হওকচোন আজি আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। দৰ্শকসকল, সমগ্ৰ দেশতে ভগৱান শিৱৰ অজস্ৰ মন্দিৰ আছে আৰু ইয়াৰ লগত জড়িত আমি নানা ধৰণৰ কাহিনী জানিবলৈ পাওঁ। মহাদেৱ শিৱৰ এনেকুৱাই এক মন্দিৰ বিহাৰস্থিত মধুবনী জিলাৰ ভৱানীপুৰ গাঁৱত অৱস্থিত, যি উগ্না মহাদেৱ আৰু উগ্ৰনাথ মন্দিৰ হিচাপে প্ৰসিদ্ধ। এনেকুৱা লোকবিশ্বাস আছে যে সেই মন্দিৰত ভগৱান শিৱই মৈথালী ভাষাৰ মহাকবি বিদ্যাপতিৰ ঘৰত চাকৰি কৰিছিল। মহাকবি বিদ্যাপতি হিন্দী সাহিত্যৰ ভাৰতীয় পৰম্পৰাৰ মুখ্য কবিসকলৰ ভিতৰত এগৰাকী। তেওঁ ভগৱান শিৱৰ এগৰাকী ডাঙৰ ভক্ত আছিল। তেওঁ ভগৱান শিৱৰ ওপৰত অনেক ধৰণৰ টোকা লিখি থৈ গৈছে। ভগৱান শিৱই বিদ্যাপতিৰ ভক্তিত সন্তুষ্ট হৈ ৰূপ সলাই বিদ্যাপতিৰ ওচৰ পালেহি আৰু বিদ্যাপতিক কৈছিল যে মই তোমাৰ ঘৰতেই থাকিম। আৰু বিদ্যাপতিৰ ঘৰত থাকিবৰ কাৰণে ভগৱান শিৱই চাকৰ হ'বলৈ তৈয়াৰ হৈ পৰিছিল। আৰু ভগৱান শিৱই বিদ্যাপতিক তেওঁৰ নাম কৈছিল উগ্না। বিদ্যাপতি আৰ্থিক দিশৰ পৰা একেবাৰে সবল নাছিল। সেইকাৰণে ভগৱান শিৱ ওৰফে উগ্না তেওঁক ৰাখিবলৈ প্ৰথমতে অমান্তি হৈছিল। আৰু কিন্তু পিছত ভগৱান শিৱক ধ্যান কৰি তেওঁ ভাবিলে যে দুটা ৰাতিৰ কাৰণেনো মই এওঁক কিয় ৰাখিব নোৱাৰিম, আৰু সেইমতেই উগ্নাক তেওঁৰ লগত থাকিবলৈ অনুমতি দিলে। এনেকুৱা কোৱা হয় যে এদিন বিদ্যাপতি ৰজাৰ ওচৰলৈ গৈ আছিল আৰু তেওঁৰ অত্যন্ত গৰম উঠিছিল। সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ ফলত তেওঁৰ ডিঙি শুকাই গৈছিল। তেওঁ অত্যন্ত পিয়াহ লাগিছিল আৰু সেই সময়ত তেওঁ গৈ থকা স্থানত কোনো ঠাইতে পানী দেখিবলৈ পোৱা নাছিল। দৰ্শকসকল, আৰু তেওঁৰ লগত ভগৱান শিৱ অথবা উগ্নাও গৈছিল। অত্যন্ত পিয়াহ লগাৰ বাবে বিদ্যাপতিয়ে উগ্না অথবা ভগৱান শিৱক পানী বিচাৰি আনিবলৈ ক'লে। আৰু অলপ দূৰ যোৱাৰ পাছত ভগৱান শিৱই তেওঁৰ জটা খুলিলে আৰু 1 লোটা গংগাজল আনিলে। আৰু পানী খাই থাকোঁতেই বিদ্যাপতিয়ে গংগাজলৰ সোৱাদ পাইছিল আৰু তেওঁ ভাবিবলৈ ধৰিলে যে এই বনৰ মাজত গংগাজল ক'ৰ পৰা আহিলে। আৰু তাৰ পাছত তেওঁ ভাবিবলৈ ধৰিলে যে মোৰ লগত থকা উগ্নাই ভগৱান শিৱ নহয়তো। আৰু তৎক্ষণাতেই বিদ্যাপতিয়ে উগ্না তথা ভগৱান শিৱৰ চৰণত ধৰিল। আৰু ইয়াৰ পাছত ভগৱান শিৱই তেওঁৰ প্ৰকৃত ৰূপ দৰ্শন দিলে। আৰু ভগৱান শিৱই তেওঁক ক'লে যে মই তোমাৰ লগতেই থাকিম, কিন্তু মই উগ্না হৈহে তোমাৰ লগত থাকিম। মই এই ৰূপত তোমাৰ লগত থাকিব নোৱাৰোঁ, কিন্তু মোৰ এই ৰূপৰ বিষয়ে তুমি কাকো অৱগত নকৰিবা আৰু কোনেও যাতে জানিব নোৱাৰিব মোৰ এই ৰূপৰ বিষয়ে। আৰু বিদ্যাপতিয়ে ভগৱান শিৱৰ সকলোবোৰ কথা মানি ল'লে। কিন্তু এদিনাখন উগ্নাৰ দ্বাৰা হোৱা কিছুমান ভুলৰ কাৰণে বিদ্যাপতিৰ পত্নীয়ে উগ্না তথা ভগৱান শিৱক জ্বলি থকা খৰিৰে তেওঁক মাৰিবলৈ ধৰিলে। আৰু সেই সময়ত বিদ্যাপতি তাত আহি উপস্থিত হ'লহি আৰু বিদ্যাপতিয়ে ক'লে যে তুমি এইটো কি কৰিলা, তুমি কাক মাৰিলা জানানে? আৰু তেওঁৰ মুখৰ পৰা এইটো কথা ওলাই গ'ল যে এওঁতো সাক্ষাৎ ভগৱান শিৱ আৰু তুমি এওঁক মাৰি আছা। আৰু বিদ্যাপতিৰ মুখৰ পৰা এইটো কথা ওলোৱাৰ লগে লগেই ভগৱান শিৱ তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। ইয়াৰ পিছত বিদ্যাপতিয়ে তেওঁৰ অজানিতে হৈ যোৱা ভুলৰ বাবে পস্তাবলৈ ধৰিলে। আৰু তাৰ পাছতেই বিদ্যাপতিয়ে বনলৈ গৈ ভগৱান শিৱক বিচাৰিবলৈ ধৰিলে। আৰু ভগৱান শিৱই তেওঁৰ প্ৰিয় ভক্তক এনেকুৱা দশাত দেখি তেওঁক দৰ্শন দিলে। আৰু ভগৱান শিৱই বিদ্যাপতিক বুজালে যে এতিয়া মই তোমাৰ লগত থাকিব নোৱাৰিম, কিন্তু উগ্নাৰ ৰূপত যি তোমাৰ লগত থাকিলোঁ ইয়াৰ চিনস্বৰূপে শিৱলিংগৰ ৰূপত মই তোমাৰ লগত সদায় বিৰাজমান কৰিম। আৰু ভগৱান শিৱই এই কথাকেইটা কোৱাৰ পাছতেই সেই স্থানতেই নিজে নিজে শিৱলিংগৰ উৎপত্তি হ'ল। এই সময়ত সেই স্থানত যি মন্দিৰ আছে সেই মন্দিৰ 1932 চনত স্থাপিত হৈছিল। আৰু ইয়াৰ বাহিৰেও কোৱা হয় যে 1936 চনত যি বৰ ভূমিকম্প হৈছিল তাৰ পিছতো এই মন্দিৰৰ কোনো ক্ষতি হোৱা নাছিল। দৰ্শকসকল, ইমান সময় আপোনালোকে শুনিলে যে কলিযুগত ভগৱান শিৱৰ এক কাহিনী। এনেকুৱা ধৰণৰ আৰু কাহিনীসমূহ আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীত পাই থাকিবলৈ আপোনালোকে আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীক ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। দৰ্শকসকল, ভিডিঅ'টি ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।